দিনটো শুই থাকিলেও টোপনি পূৰ নহয় মোৰ। মই চাগে কুম্ভকৰ্ণ বংশই হ'ম নেকি। আজি হৈছে গাইজ ছেকেণ্ড ছেটাৰডে, কলেজ বন্ধ। সেইকাৰণে শুই আছোঁ বহুত টাইম। তাৰপৰা উঠি গৈ পেলাই বোলো ব্লেংকেটখিনি ৰ'দত দিওঁ, বহুত দিন ৰ'দত দিয়া নাই। অকণ অকণ গোন্ধও আহি আছে। বাহিৰলৈ ওলাই গৈ দেখোঁ পূৰা হাই ভল্টেজত ৰ'দ পৰি আছে। তাৰপিছত দাঁত মাজিলোঁ, দাঁত মজাৰ পিছত ঘৰ সাৰিলোঁ, ঘৰ সাৰি পেলাই অলপমান বুকদান মাৰিলোঁ, বুকদান মাৰি পেলাই অলপমান ডাম্বেল মাৰিলোঁ। তাৰপিছত গাইজ পাকঘৰলৈ গ'লোঁ। পাকঘৰটো সোমাই দেখোঁ অৱস্থা নাই, যে 10-20টা মানুহৰ কাৰণে খানাহে বনাই এখন হোটেলহে। কিন্তু গাইজ আমি খাওঁ মাত্ৰ দুটাই, কিন্তু বহুত লেতেৰা হয়। আমাৰ চাফা কৰি হৈ গ'ল গাইজ। চাফা কৰাৰ পাছত গাইজ অলপমান পানী খালোঁ। পানী নহয় দেই, আকৌ এনাৰ্জি ড্ৰিংক গাইজ। মজা আয়া। খাই লোৱাৰ পাছত গাইজ বোলো পেট পূজাৰ কাৰণে এতিয়া বন্ধাকবি কাটি আছোঁ। দুপৰীয়া সাজটো বন্ধাকবি ভাজিকৈ বনাম। তাৰপিছত বেঙেনাও আছিলে বোলো বেঙেনাকো ফ্ৰাই কৰিম। তাকে বেঙেনা এটা আনিলোঁ, তাৰপৰা গাইজ ল'লোঁ কাটি। তাৰপিছত সানিলোঁ নিমখ হালধি। তাৰপিছত গেছটো জ্বলাই কেৰাহীটো বহাই দিলোঁ। তাত তেল দিলোঁ গাইজ। তেলখিনি উতলাৰ পাছতেই বেঙেনাখিনি তাত দি দিলোঁ। লাহে লাহে বেঙেনা ফ্ৰাই কৰি হৈ গ'ল মোৰ। তাৰপিছত বেঙেনা ভজা তেলখিনি আছিলে, তাতে বোলো গাইজ পিঁয়াজটো দিলোঁ। দিয়াৰ পাছত এহাল দিলোঁ জলকীয়া। তাৰপিছত তাতে দি দিলোঁ বন্ধাকবিখিনি। তাৰপিছত ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ। তাৰপিছত গাইজ অলপমান লৰালোঁ, লৰাই ঢাকনি মাৰি দিলোঁ। তাৰপিছত গাইজ গা পা ধুই আজৰি হৈ গ'লোঁ। গা পা ধুই আহি ভাতটো বাঢ়িলোঁ, ভাতটো বাঢ়ি পেলাই গাইজ খাব লৈছোঁ। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই, থেংকছ ফৰ ৱাচিং গাইজ।